हेलो गाइज আপোনালোক সকলোকে মিলি এডুকেশ্যন চেনেললৈ ওয়েলকাম জনাইছো আৰু আজি আমি আলোচনা কৰিম অনুশীলনী 2.5 ৰ 2 প্ৰশ্নসমূহৰ বিষয়ে আৰু ইয়াৰ আগৰ ভিডিঅ'ত প্ৰশ্ন 1 টো আলোচনা কৰিছিলো যদি আপোনালোকে ভিডিঅ'টো চোৱা নাই তেন্তে ডেসক্ৰিপচন বক্সৰ লিংকটো দিয়া আছে চাই ল'ব সো এতিয়া আমি আজিৰ ভিডিঅ'টি আৰম্ভ কৰো আহক তেন্তে সো অনুশীলনী 2.5 ৰ প্ৰশ্নটো দিয়া আছে প্ৰত্যক্ষভাৱে পূৰণ নকৰি তলৰ পূৰণফলসমূহ নিৰ্ণয় কৰা এক নম্বৰ আছে 1 3 * 1 7 2 নম্বৰত আছে 95 * 96 3 নম্বৰত আছে 104 * 96 সো আমি প্ৰথমে এক নম্বৰটো চাম এক নম্বৰটো চাবলৈ গলে আমি ডাইৰেক্টলি পূৰণ কৰি 103 * 107 ডাইৰেক্ট পূৰণ কৰি আমি 1102 পাওঁ কিন্তু আমাক এনেকৈ পূৰণ কৰিবলৈ কোৱা নাই সো আমি সূত্ৰ ব্যৱহাৰ কৰি পূৰণফলটো উলিয়াম So, আমি 103 * 107 এনেকৈ লিখিব পাৰোঁ 100 + 3 * 100 + 7 100 ৰ লগত 3 যোগ কৰিলে আমি 103 পাওঁ 100 ৰ লগত 7 যদি যোগ কৰোঁ আমি 107 পাওঁ তো আমি জানো x plus a into x plus b equal x square plus a plus b into x plus ab. So, ইয়াত হ'ব ইয়াত x ৰ মান 100 a ৰ মান হ'ব 3 b ৰ মান 7. So, x ৰ মান a ৰ মান আৰু b ৰ মান আমি এই সূত্ৰত বহুৱাই পাওঁ যে এতেকে x ৰ মান 100 হোল স্কয়ার প্লাস a ৰ মান 3 প্লাস b ৰ মান 7 ইনটু x ৰ মান 100 প্লাস a ৰ মান 3 ইনটু b ৰ মান 7 সো আমি 100 ৰ যদি স্কয়ার কৰো 10000 প্লাস 3 plus 7 যোগ কৰিলে আমাৰ হ'ব 7 8 9 10 10 হ'ব সো 10 ৰ লগত 100 যদি পূৰণ কৰো আমি 1000 পাম প্লাস 7 3 গুণ 21 এই গোটেই কেইটা যদি আমি যোগ কৰো 11021 পাম এতিয়া আমি 2 নম্বৰটো চাওঁ হক 2 নম্বৰত দিয়া আছে 95 * 96 সমাধান এটো যদি আমি চাওঁ ডাইৰেক্টলি চাওঁ 95 * 96 ক যদি পূৰণ কৰো আমি 9120 পাম কিন্তু আমাক এনেকৈ প্ৰশ্নত কৰিবলৈ কোৱা নাই সো আমি ইয়া সূত্ৰ ব্যৱহাৰ কৰি কৰিম কিয় আমি এটো লিখিলো 100 ৰ পৰা 5 মাইনাস কৰিলে আমি 95 পাম আৰু 100 ৰ পৰা -4 কৰিলে আমি 96 পাম সো আমি জানো যে x plus a into x plus b equal x square plus a plus b into x plus ab. So, ইয়াত x ৰ মান হ'ব 100 a ৰ মান -5 b ৰ মান -4 so আমি x ৰ মান a ৰ মান b ৰ মান এই সূত্ৰত বহুৱাই পাওঁ এতেকে x ৰ মান 100 হোল স্কয়ার প্লাস a ৰ মান আমাৰ কিমান আছে -5 প্লাস b ৰ মান কিমান আছে -4 ইনটু x ৰ মান 100 প্লাস a ৰ মান -5 ইনটু b ৰ মান -4 সো 100 ক যদি আমি স্কয়ার কৰো 10000 পাম প্লাস -5 প্লাস এ -4 ইনটু 100 আমাৰ কিমান হ'ব মাইনাসে মাইনাসে প্লাস প্লাসে প্লাসে প্লাস হ'ব 5 4 গুণ 20 0 প্লাস মাইনাসে মাইনাসে প্লাস 4 5 প্লাস কৰিলে আমাৰ হ'ব -9 ইনটু 100 প্লাস 20 0 0 0 প্লাসে মাইনাসে মাইনাস 9 ৰ লগত 100 পূৰণ কৰিলে আমাৰ হ'ব 900 প্লাস 20
সো আমি এইটো আৰু এইটো প্লাস কৰি পাম 10020 আমাৰ থাকিল -900 ইয়াৰ পৰা যদি আমি 900 মাইনাস কৰো 9120 পাম এতিয়া আমি 3 নম্বৰটো চাওঁ 3 নম্বৰত দিয়া আছে 104 * 96 সো 104 * 96 ক যদি আমি ডাইৰেক্টলি পূৰণ কৰো 9984 পাওঁ কিন্তু আমি ডাইৰেক্টলি পূৰণ নকৰি সূত্ৰ ব্যৱহাৰ কৰি কৰিম সো আমি 104 ক যদি লিখো 100 + 4 * 96 ক যদি আমি লিখো 100 - 4 লিখিব লাগিব সো আমি জানো x + a * x + b = x² + a + b * x + ab ইয়াত যদি আমি x ৰ মান 100 a ৰ মান 4 b ৰ মান -4 ধৰিছো যদি আমি x ৰ মান a ৰ মান b ৰ মান এই সূত্ৰত বহুৱাও এতেকে x ৰ মান আছে 100 হোল স্কয়াৰ প্লাস a ৰ মান 4 প্লাস b ৰ মান আমাৰ -4 ইনটু x ৰ মান 100 প্লাস a ৰ মান 4 ইনটু b ৰ মান -4 সো 100 ক যদি আমি স্কয়াৰ কৰো 10000 হ'ব প্লাস 4 প্লাস এ মাইনাস 4 ইনটু 100 প্লাস এ মাইনাস 4 4 গুণ 16 1000 4 ৰ পৰা 4 মাইনাস কৰিলে আমাৰ 0 হ'ব 0 ৰ লগত যদি 100 আমি পূৰণ কৰো 0 হ'ব সো আমাৰ থাকিল -16 ইয়াৰ পৰা যদি আমি 16 মাইনাস কৰো আমাৰ থাকিব 9984 সো আজি আমি ইমানেই আলোচনা কৰিলো আৰু অনুশীলনী 2.5 ৰ বাকি টকা প্ৰশ্নসমূহৰ বিষয়ে ইয়াৰ নেক্সট ভিডিঅত আলোচনা কৰিম গতিকে যি সকলে মোৰ চেনেলটো চাই আছে লাইক শেয়াৰ সাবস্ক্ৰাইবৰ লগতে কাকতে টকা বেল আইকনটো ক্লিক কৰিবলৈ নাপাহৰিব যাতে মই দিয়া ভিডিঅ'সমূহৰ নটিফিকেশনসমূহ পাই থাকে আৰু কমেন্ট বক্সত কমেন্ট কৰিব ধন্যবাদ